হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। যিবিলাক বন্ধু বান্ধৱী আজি নতুনকৈ আহিলে মোৰ ভিডিঅ'ত, তেওঁলোকক মোৰ ভিডিঅ'লৈ মষ্ট ৱেলকাম জনালোঁ। যিবিলাক বন্ধু বান্ধৱীয়ে এতিয়ালৈকে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ। আজি আপোনালোকলৈ কেইযোৰমান মিক্স টচৰ চাদৰ মেখেলা আনিছোঁ। দেখিছেনে ইমান ধুনীয়া ধুনীয়া মিক্স টচৰ চাদৰ মেখেলা। এইযোৰ হ'ল AC কটন। লগতে মিক্স টচৰ চাদৰ মেখেলাৰ বৰ্তমান অফাৰ চলি আছে। ইমান ধুনীয়া ধুনীয়া চাদৰ দেখিছেনে? ইমান ধুনীয়া, খুব ধুনীয়া। এইবিলাক চাদৰ মেখেলা পাব অতি কম মূল্যতে। এইবিলাক চাদৰ মেখেলা পাব আপোনালোকে Assamese চুৰতত। তাত ডাইৰেক্ট মেনুফেকচাৰিং কৰা হয়, সেইকাৰণে তাত আপোনালোকে কম দামতে ল'ব পাৰে। দেখিছেনে? মই দিয়া হোৱাটছআপ নম্বৰ আপোনালোকে অৰ্ডাৰ দি ল'ব পাৰে। ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা। যদি সেই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব। পাৰিলে লগ বন্ধুৰ ওচৰত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ। জয় আই অসম।